আজি মই আপোনালোকৰ মাজত আহিছোঁ মোবাইলৰ কিছুমান প্ৰব্লেম লৈ বা মোবাইলৰ কিছুমান প্ৰব্লেম ঠিক কৰিবলৈ বা মোবাইলৰ হেং মৰা কিছুমান প্ৰব্লেম ঠিক কৰিবলৈ। আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। তাৰ আগত কৈ থৈ গৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্ট দিব। সদায় কমেণ্ট বক্স আপোনালোকৰ কাৰণে অপেনিং আছে। তাত কিবা প্ৰব্লেম পাইছে কমেণ্ট দিব, মই আপোনালোকৰ মাজত সেই বস্তুটো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। ইণ্ট্ৰ'টো লগাই লওঁ নে কি? ইণ্ট্ৰ' লগাই লওঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। ফাৰ্ষ্ট আপোনালোকক টিপছটো দেখুৱাই দিছোঁ, কোনটো টিপছ হ'ব মোবাইলটো নেহেঙাবৰ কাৰণে। আপোনালোকে ফাৰ্ষ্ট যাব লাগিব, মানে মই আপোনালোকক ডিছপ্লে কৰি দেখুৱাইছোঁ কিনাৰ স্ক্ৰীণত, তেতিয়ালৈকে বুজি পাব কোনটো অপশ্যন কি কৰিলে হয়, আপোনালোকক ভালকৈ বুজাই দিছোঁ। সেইটো আপোনালোক ফাৰ্ষ্ট যাব লাগিব ছেটিঙত। ছেটিঙত যোৱাৰ পিছত যাব এবাউট ফোনত। এবাউট ফোনত যোৱাৰ পিছত দেখিব ছফ্টৱেৰ ভাৰ্জন। সেই ছফ্টৱেৰ সেইটোত আপোনালোকৰ তাত বেলেগ বেলেগ অপশ্যন থাকে, চাই ল'ব। তাত 7 বাৰ টিপাৰ লগে লগে সেই অপশ্যনটো আহি যায়। মই ইয়াত 7 বাৰ টিপি দিছোঁ, মানে মোৰ টিপি থোৱা অলৰেডি আনি থোৱা আছে। মই দেখুৱাই দিছোঁ কোনটো অপশ্যন হয়। এইটো দেখিছে ডেভেলপাৰ অপশ্যন আছে, এইটো সেই অপশ্যনটো অহাৰ লগে লগে ইয়াত মইতো অন অফ হৈ আছে, মই কৰি চাইছিলোঁ মানে টেষ্ট কৰি। তাৰপিছত মই বহুতো ঠিক কৰিছোঁ এই প্ৰব্লেম বা এনেকৈ। ইয়াত ফাৰ্ষ্ট আপোনালোকে যাব লাগিব, নিশ্চয় দেখিছে উইণ্ড'জ এনিমেশ্যন, সেইটো চব অফ কৰি দিব। যিমান অপশ্যন আছে চব অফ কৰি দিব, অফ কৰি পেলাই আপোনালোকে দেখিব ফাৰ্ষ্ট এইটো অন কৰি দিব। তাৰপিছত এইটো অন কৰি দিব। বছ আপোনালোকে এইটো অপশ্যন হ'ল, তাৰপিছত অফ কৰি দিব। মোবাইল হেঙৰ পৰা বহুত বাচিব পাৰিব, ফাষ্ট হৈ যাব মোবাইল চলাব, গেমো খেলিবলৈ ভাল হ'ব। তাৰপিছত নেক্সট ষ্টেপ দেখুৱাইছোঁ। মোবাইলৰ ৰেম ধৰি লওক 1 GB 2 GB 3 GB। তাৰ ৰেমৰ ওপৰত যদি আপোনালোকে এপছ ৰাখে, মানে হেভি ছফ্টৱেৰ ৰাখে বা হেভি এপছ ৰাখে, তেতিয়া আপোনালোকৰ মোবাইলটো বহুত লেগ মাৰে, হয়তো মোবাইল পিছত বেয়া হৈ যাবও পাৰে। সেইকাৰণে কৈছোঁ হেভি নথ'ব। আৰু এটা অপশ্যন দেখুৱাইছোঁ, ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপোনালোকে দেখিব যেনে এপছ বুলি আছে, মই আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীণত। এপছত যাব, এপছত গৈ পেলাই ইয়াত যোনটো ডাঙৰ MB হৈ আছে চাব, মানে যোনটো এপ্লিকেশ্যন ধৰি লওক 1 GB 2 GB আছে, তাক ক্লিয়াৰ কৰি দিব লাগিব। ইয়াত চব এইবোৰ যিমান অপশ্যন আছে সকলোবোৰ, ইয়াত মই ৰেম খোৱা নাই। আপোনালোকে কি কৰিব, যোনটো হেভি ৰেম খাই আছে, মানে সেইটো আপোনালোকে ফটোজ দেখিছে মোৰ 8 MB হৈ আছে, আপোনালোকৰ 1 GB 2 GB 4 GB হৈ যায় কিছুমানৰ। সেইটো যাব, সেইটো গৈ পেলাই মই এতিয়া কাটি নিদিওঁ, দেখুৱাইছোঁ। সেইটো গৈ পেলাই আপোনালোকে কি কৰিব, জাষ্ট আপোনালোকে ষ্ট'ৰেজত টিপি দিব। ষ্ট'ৰেজত টিপি ক্লিয়াৰ ডাটা কৰিব, ক্লিয়াৰ কেটছ কৰিব। সেইটো কৰাৰ পিছত আপোনালোকে MB কমি যাব, বহুত মোবাইলটো চলাবলৈ ফাষ্ট পাব, বহুত ফাষ্ট হৈ যাব। তাৰপিছত যোনবোৰ এপ্লিকেশ্যন আপোনালোকে ইউজ নকৰে, ধৰি লওক আপোনালোকে যেতিয়া আপোনালোকৰ সেই অপশ্যনটো হ'ব, ছেটিঙত যাব। ছেটিঙত গৈ পেলাই দেখিব এপছত যিমান এপ্লিকেশ্যন আপোনালোকে চলায় বা নচলায়, যোনবোৰ এপ্লিকেশ্যন আপোনালোকৰ দৰকাৰ নাই, সেই এপ্লিকেশ্যন চলাবলৈ কোনো দৰকাৰ নাইকিয়া। চ' মই দেখুৱাইছোঁ কোনবোৰ। মোৰ এমেজনৰ কোনো দৰকাৰ নাই, এমেজনৰ কোনো মই শ্বপিং কৰিবলৈ নাইকিয়া। চ' সেইটো কি কৰিব, ফ'ৰ্চ ষ্টপ আছে, সেইটো আপোনালোকে টিপি দিব। তেতিয়া আপোনালোকৰ সেই মানে ছফ্টৱেৰটো বা সেই এপ্লিকেশ্যনটো কাম নাইকিয়া হৈ যাব সেই টাইমৰ কাৰণে। আৰু যেতিয়া আপোনালোকে সেই এপ্লিকেশ্যনটো অন কৰিব, তেতিয়া কামত আহিব, তেতিয়াহে চব কৰিব। সেইটো এটা এপ্লিকেশ্যন ৰেম নাখাবৰ কাৰণে, মোবাইল নেহেঙাবৰ কাৰণে। আৰু আছে অপশ্যন বহুত। ধৰি লওক আপোনালোকক কেতিয়াবা মোবাইলটো বহুত হেঙাইছে, বহুত প্ৰব্লেম, কিছুমানে লগালগ অফ কৰি দিয়ে। মোবাইলটো অফ কৰি নিদিব, জাষ্ট আপোনালোকে কি কৰিব, এই ৰিবুট দিছে, ৰিবুট কৰি দিব, লগালগ মোবাইলটো নেহেঙুৱা হ'ব, গেম খেলিব যি হওক মোবাইলটো নেহেঙুৱা হ'ব। আৰু সেইবোৰ হেঙুৱা প্ৰব্লেমৰ কাৰণে কিছুমানে মানে কিবা এণ্টিভাইৰাছ, মোবাইলৰ এণ্টিভাইৰাছ সেইবোৰ নালাগে, এণ্ড্ৰইডৰ মোবাইলৰ ভিতৰতে থাকে এইবোৰ ছিষ্টেম। আৰু কিছুমানে দেখিছোঁ মই এইবোৰ এনেকৈ অন কৰি কাটি দিয়ে, লগালগ কাটি থৈ দিয়ে। কাটিলে প্ৰব্লেমটো কি হয়, মই ধৰি লওক আপোনালোকৰ মাজত এই কেমেৰা এপ্লিকেশ্যনটো অন কৰিলোঁ, অন কৰাৰ পিছত ঠিক আছে থওক, এনেকৈ আহিছে। এই বস্তু যদি কাটি দিওঁ কি হয় চাব। এতিয়া এইটো কেমেৰা লগালগ অপেন হৈ গৈছে, কোনো হেং নাই মৰা। যদি মই এইটো এনেকৈ কাটি দিওঁ একেচাতে, তাৰপিছত আহোঁতে চাব মন কৰিব, আহোঁতে অকণ দেৰি হ'ব, চব আহোঁতে দেৰি হৈছে। সেইবোৰ কাটি নিদিব, যেনেকৈ আছে তেনেকৈ থওক, কোনো ৰেম নাখায়, কোনো প্ৰব্লেম নকৰে। সেইকাৰণে কৈছোঁ এইবোৰ বহুত ছেটিং আছে। আৰু
যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেন্তে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ' লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আহক আজি আপোনালোকৰ মাজত মই ধন্যবাদ মাগিছোঁ।